হে ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো সুৰক্ষিত আছে আৰু ঘৰতে আছে। সেয়েহে আমাৰ ইভিনিং সময়ত কিবা এটা খাব মন যায়, কিবা চটপটা, যোনটো ঝটপট হৈ যায়। চ' মই আজি ঝটপট হৈ যোৱা কিবা এটা চটপটা বনালোঁ। সেয়েহে চাওঁ আহকচোন মই কেনেকেনো বনালোঁ। ঝটপটা আলু চাট বনাবৰ বাবে আমাৰ প্ৰয়োজনীয় সামগ্ৰীকেইটা হৈছে ইয়াতে মই 2টা আলু বইল কৰি লৈছোঁ, বইল কৰি কাটি লৈছোঁ, আৰু ইয়াতে কাবুলী বুটটো মই বইল কৰি লৈছোঁ। তাৰপিছতে ইয়াতে মই লৈছোঁ এপিচ নেমু, আদা, 2টা জলকীয়া, এটা পিঁয়াজ যোনটো মই চপকৈ কাটি লৈছোঁ, বিলাহী আধা ফাল, আধা টুকুৰা গাজৰ আৰু আধা টুকুৰা তিয়ঁহ যোনটো মই এই গোটেইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াতে মই লৈছোঁ বাদাম আৰু এখন পাপৰ, আৰু ইয়াত মই ল'ম অকণমান চানা, যোনটো আপোনালোকে ঘৰত যোনটো নৰ্মেলি আপোনালোকৰ থাকে সেইটো ইউজ কৰিব পাৰে। আৰু ইয়াতে আছে ক'লা নিমখ, চাট মছলা, আৰু আমি ইয়াতে ল'ম নৰ্মেল নিমখটো। এনেকুৱা ডাঙৰ পাত্ৰ এটা লৈ ল'ব, তাতে আমি যোনখিনি বুট বইল কৰি থৈছিলোঁ সেইখিনি লৈ ল'ম, লগতে আলুখিনিও লৈ ল'ম। যি যি বস্তু লৈছিলোঁ আমি গোটেইখিনি ইয়াত মিক্স কৰি যাম। গাজৰখিনি, ইয়াৰ পিছত আমি যোনখিনি চানা লৈছিলোঁ সেইখিনি ইয়াত দি দিম। আৰু যোনখিনি বাদাম লৈছিলোঁ সেইখিনিও ইয়াত দি দিম। ইয়াৰ পিছত আমি ইয়াত সোৱাদ অনুসৰি নিমখ দি ল'ম, আৰু টেষ্টৰ বাবে আমি ক'লা নিমখ অলপ দি ল'ম। আৰু লগতে চাট মছলাটো দি দিম। আৰু ইয়াতে অকণমান তেল দি ল'ম আমি, মিঠাতেল দিলে গোন্ধটো ধুনীয়া আহে। ইয়াৰ পিছত আমি যোন টুকুৰা নেমু লৈছিলোঁ সেই টুকুৰা চেপি ল'ম। এতিয়া একেবাৰে লাষ্টত আমি যোনখন পাপৰ লৈছিলোঁ সেইখন ভাঙি দিম। ভাঙি পেলাই আমি মিক্স কৰি ল'ম। এয়া আমাৰ মোৰ ষ্টাইলৰ আলু চাট ৰেডি হৈ গ'ল। এতিয়া আমি আলু চাটটো চবকে খাবলৈ দিওঁ আৰু সুধোচোন কেনেকুৱা লাগিছে। এয়া মোৰ ষ্টাইলৰ আলু চাট ৰেডি হৈ গ'ল। এতিয়া মই মোৰ বাক টেষ্ট কৰিবৰ বাবে এখন আগবঢ়াই দিছোঁ, আৰু তাই ক'ব টেষ্ট কেনেকুৱা হৈছে। এতিয়া যিহেতু ইভিনিং টাইম, আমাৰ এনেও চটপটা খাবলৈ খুব মন যায়। এইটো পূৰা চটপটা হৈছে, আৰু আগলৈও যাতে এনেধৰণে ধুনীয়া ধুনীয়া খানা বনাই আমাক খুৱাই থাকক, তাৰ বাবে অল দ্য বেষ্ট। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।